এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি মই এতিয়া উপস্থিত আছোঁ আমাৰ পানেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত। তাত মোক মাতিলে আৰু কিয় মাতিলে কিয় আহিলোঁ মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গোটেইখিনি গম পাব। সেইকাৰণে একেবাৰে শেষলৈকে ভিডিঅ'টো চাব আৰু বহুত ধুনীয়া হ'ব আজিৰ ভিডিঅ'টো আৰু এটা মোৰ কাৰণেও ভাল লগা দিন হয়, গতিকে আপোনালোকে একদম শেষলৈকে চাই থাকিব। হাই, মই কিয় আহিছোঁ কি কথা কৈয়ে দিওঁ বুলি ভাবিছোঁ, কাৰণ ক'বতো লাগিব সেইকাৰণে। আৰু আজি হৈছে পানেৰী প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস। আজি পূৰা এবছৰ হৈছে পানেৰী প্ৰেছ ক্লাবটো প্ৰতিষ্ঠা হোৱা। সেইকাৰণে এই অনুষ্ঠানটো তেওঁলোকে পানেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলতে অনুষ্ঠিত কৰিছে। বহু ভাল ভাল ব্যক্তিৰ তেওঁলোকে মাতিছে আৰু সেইকাৰণে তাত বহুবিলাক কম্পিটিশ্যনো হ'ব, মানে আৰ্টৰ কম্পিটিশ্যনটো মই চাই দিব লাগে। সেইকাৰণে মোক মাতিলে তেওঁলোকে আৰু ময়ো ভাল পালোঁ, কাৰণ মোৰ আৰ্ট স্কুলো আছে তেওঁলোকে জানে, সেইকাৰণে মাতিছিলে আৰু ময়ো গুচি গ'লোঁ, কাৰণ ছাৰহঁতকো লগ পাম, কাৰণ মই তাত 2 বছৰ পঢ়িছোঁ, ক্লাছ 9 আৰু 10টো। সেইকাৰণে গুচি গ'লোঁ, ভাল লাগিছে, ছাৰবিলাককো লগ পাইছোঁ আৰু ইমান ধুনীয়া এটা মোক সুযোগ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। মোক যে এইখিনি যোগ্যতা ভাবিছে তেওঁলোকে। আৰু এতিয়া আপোনালোকে গোটেইখিনি চাই গম পাই থাকিব। ছাৰ হাই কৈ দিয়ক। আমাৰ পেপাৰ চেপাৰ গোটেইখিনি কাটি ল'লোঁ। এতিয়া আৰ্ট কম্পিটিশ্যন হ'ব এতিয়া লাহেকৈ স্কুলত। ষ্টুডেণ্টবিলাক আছে আমি যিটো ৰুমত বহিছিলোঁ এইটো দেখাই আছোঁ, ক্লাছ 10ৰ। এইটো ৰুম আছিলে আমাৰ ক্লাছ 10ৰ ৰুম এইটো। হাই গদিয়া। হেল্ল' গাইজ। হেল্ল' গাইজ। হাই গদিয়া। হাই গদিয়া গোটেইবিলাক। কি নাচিবা কৈ দিয়া। চাবা আকৌ হাই কৈ দিয়া। কি নাচিবা? মই তাইক চিনিয়ে পোৱা নাছিলোঁ, কিমান ডাঙৰ হাই কৈ দিয়া। চাব বাৰ চেনেলটো। আৰু এইফালে চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। এইফালে হৈ গ'ল। আৰু এইফালে বাহিৰত হৈ আছে মানে নৃত্য। আৰু এইফালে বহুত ধুনীয়া ধুনীয়া নৃত্য হৈ আছে। ইয়াৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ নাচিছে, তাৰে অলপমান দেখাই দিছোঁ বাৰু।
কম্পিটিশ্যন এতিয়া আমি বহি পেলাই চাই আছোঁ মানে কি ফাৰ্ষ্ট ছেকেণ্ড প্ৰাইজ পালে এতিয়া দেখাই আছে বোলে কেনেকুৱা কি আঁকিছে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়া আঁকিছে আমি দিছিলোঁ আধুনিকতাৰ কুকুৰৰ এইখন দেখিছে কি ধুনীয়া হোৱাটছআপ ফেচবুক ইনষ্টা ইউজ কৰি থকাৰ কাৰণে পঢ়াত মনেই বহা নাই আৰু এইখন এক্সিডেণ্ট হৈছে কাৰণ ফোনত কথা পাতি আহি আছিলে সেইকাৰণে এক্সিডেণ্ট হৈ গ'ল দুখন গাড়ী তেনেকৈ আঁকিছে আৰু এইখন দেখিছে বহুত কল কাৰখানা তাৰে পৰা আৰু সেইবিলাক বেয়া পানীবিলাক নদীত পৰিছে আৰু সেইবিলাক পানী আমি ইউজ কৰিছোঁ খুব ধুনীয়াকৈ আঁকিছে গোটেইবিলাকে আৰু এতিয়া বহি চহি চাই মেলি হৈ গ'ল তাৰপিছত আমাক লৈ আহিলে ষ্টেজত বহাই দিছে ভয়ে লাগিছে লাজে লাগিছে মানে এনেদৰে ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ লগত ষ্টেজত বহাৰ অভ্যাস নাইতো এইকাৰণে বহিব দিছে কাৰণ কিবা সম্বৰ্ধনা জনাব কিন্তু ভয়ো লাগিছে কিবা লাগিছে তথাপিতো আছোঁ এতিয়া তেওঁলোকে ভাষণ চাষণ দি আছে এতিয়া আমিও এনেকৈ বহি আছোঁ আৰু অলপ ভিডিঅ' কৰি থৈ দিছোঁ আপোনালোকক দেখাম বুলি আৰু গতিকে চাই থাকক হৈ গ'ল এতিয়া গামোচা চামোচা দি দিলে তাৰপিছত আৰু কি কৰি থাকিব অলপ টাইম বহিলোঁ অলপ মিটিং চিটিং শুনিলোঁ শুনি মেলি এতিয়া আৰু ঘৰতে যাওঁ নে কি কয় আৰু কিনো কৰি থাকিম ইমান টাইম সেইকাৰণে অলপমান তাতে ভিডিঅ' তেনেকৈ কৰিব লাজ লাগে ন এনেকৈ লুকাই লুকাই অলপমান কৰি থৈ দিছোঁ মই আহি পালোঁ মাত্ৰ ড্ৰেছ চেছ খোলাই নাই জাষ্ট আহি পাইছোঁ ভাবিলোঁ ভিডিঅ'টো বনাই থৈ দিওঁ মানে পিছত আৰু ইচ্ছা নাযাব সেইকাৰণে তাৰপিছত খুব বেছি ভাল লাগিল নিজৰ স্কুলখনত যদিও মই 2 বছৰ পঢ়িছোঁ তাত ক্লাছ 9 আৰু 10টো তথাপিতো বহুত বেছি ভাল লাগিল আৰু থেংক ইউ নৱদা মোক ইনভাইট কৰাৰ কাৰণে এজ এ জাৰ্জ ভাল লাগিলে ছাৰহঁতকো লগ পালোঁ আৰু এনেকুৱা এটা অনুষ্ঠানত গৈ ভালো লাগে দিয়কচোন আৰু লাজো লাগিছিলে ভয়ো লাগিছিলে ছাৰসকল আছিলে যিহেতু অলপমান কিবা ভাল লগা নাই মানে ভাল লাগিছে কিন্তু ভয় কিবা এনেকুৱা লাগি আছে আৰু সেইকাৰণে মই গুচি আহিলোঁ ভাতৰ ব্যৱস্থা কৰিছে ভাত খাব দিছিলে কিন্তু ভাত খাই নাথাকিলোঁ মই আহি গ'লোঁ ভাবিছিলোঁ অলপমান আৰু ভালদৰে আপোনালোকৰ স্কুলখন দেখাম গোটেই ঘূৰি মেলি কিন্তু লাজে লাগে অকলে কোনোবা এজন লগত লৈ গ'লে ভাল লাগে কিন্তু একো নাই আহি পালোঁ গতিকে ভিডিঅ'টো ভাবিছোঁ সামৰণি মাৰিয়ে দিওঁ আৰু কিনো দেখাম আজি আৰু এটা কথা ক'বলগীয়া আছে মোৰ আজি যাবলগীয়া আছিলে এঠাইত বাহঁতৰ লগত বাহঁতেও যাব মানে কিন্তু মোৰ আজি এই প্ৰগ্ৰেমটো থকাৰ কাৰণে মই নগ'লোঁ যাবলৈ সিহঁতে অলৰেডি গৈ পালেগৈ আৰু ময়ো যাম বুলি ভাবিছোঁ অহাকালিলৈকে এতিয়া আৰু ৰাজৰ দেৰি হৈ গ'ল অহাকালি মই অকলে যাম আৰু আজি এৰিছোঁ